তো হাই ফ্ৰেণ্ডছ, ভালনে সকলোৰে? আশা কৰোঁ চবে ভালে আছে, ময়ো ভালে আছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে অসম আৰক্ষীৰ প্ৰেক্টিচ কেনেদৰে চলি আছে প্ৰস্তুতি জনাবচোন। আমাৰতো ভালেই চলি আছিল, কিন্তু যোৱাকালিৰ পৰা পানী কি কৰিব আৰু উপায় নাই। আজিও বহুত পানী পৰি আছে, তথাপি ঘৰতে এনেই আৰু বহি আছে। বৰিং লাগি আছে, সেইকাৰণে ভাল লগা নাই আৰু মনটো। ফ্ৰেণ্ডছ, আমাৰ ইয়াত বহুত পানী পৰি আছে কাৰণে মোৰ ভইচটো হয়তো ভালদৰে শুনিব পৰা নাই। তাৰ কাৰণে বহুত চৰি ইয়াৰ। বহুত পানী পৰি আছে না, সেইকাৰণে শুনাই নাযায় মানে মাতটো। তো ফ্ৰেণ্ডছ, আপোনালোকে জনাবচোন কোনে কিমানটা পুচাপ মাৰিব পাৰে। মইতো বেছি নোৱাৰোঁ, তথাপি আজি আপোনালোকক দেখুৱাওঁ কিমানটা পাৰোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ, আপোনালোকে হয়তো দেখিলে 15-20টাৰ বেছি নোৱাৰোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ, বাই বাই, জয় অসম।